Hello guys, আজি আমি আহিছো Sirajuli Satra. ক'ত আছে Sirajuli Satra? Dhekiajuli. আৰু এই থাকে এই নাম শৰ্মিষ্ঠা। শৰ্মিষ্ঠা ন। শৰ্মিষ্ঠা আৰু ভাইটি কি অপূৰ্ব। শৰ্মিষ্ঠাৰ ঘৰ হ'ল ইয়াতে। কোনখিনি আছিলে তোমাৰ? বালিচিয়া। বালিচিয়া, Dhekiajuli বালিচিয়া। অলপ তোমালোকৰ পৰিচয় দিয়া। মই জুনিয়ৰ হয়। এই জুনিয়ৰ হয়। জিঅ'গ্ৰাফি মেজৰ ন? হয়। কোন কলেজত পঢ়া? আৰু তুমি কি ক্লাছ পঢ়ি আছা? 6 কোন স্কুল? ব্ৰহ্মপুত্ৰ পাব্লিক স্কুল। চব পাই গ'লো Sirajuli সত্ৰ এইখন চাওক ওপৰত নাও নে কি এইখন? বিয়া হোৱাৰ আগৰ পৰাই চাই আছো। এইটো পাথৰ বোলে পুখুৰীৰ তলৰ পৰা আনিছে। কোনটো পুখুৰীৰ তলৰ পৰা? ৰঘুনাথ সত্ৰ, শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ। ক'ত Sirajuli? মানে এইখিনি নাম Sirajuli নেকি জেগাখিনি? এতিয়া মানে ৰঘুনাথ সত্ৰ। এইখন হ'ল Sirajuli সত্ৰ। অলপ তাত গৈ আছোঁ আগতে ভৰি থওঁ। গা ধুই দিয়া ইমান অকণ পানী কি আছে? এতিয়া Sirajuli সত্ৰৰ ভিতৰত সোমাওঁ। কেমেৰা এলাও আছে নি? সোমাই আছোঁ। এই সত্ৰখনৰ বিষয়ে এখেতে অলপ ক'ব। শুনো অলপ। এইখন শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ, Sirajuli সত্ৰ বুলি কয়। 1569 খ্ৰীষ্টাব্দ মাধৱদেৱৰ আজ্ঞাত শ্ৰী শ্ৰী ৰামাতা আহি এই সত্ৰভাগ প্ৰতিষ্ঠা কৰিছিলে। এই সত্ৰভাগত হনুমান, ৰাম, সীতা, লক্ষ্মণ, কৃষ্ণ আৰু এইভাগ হৈছে চতুৰ্ভুজ বিষ্ণু। এইভাগ আমাৰ খুব পুৰণি তত্ত্বৰ মূৰ্তি হয়। এইভাগ সত্ৰখন প্ৰতিষ্ঠা কৰাৰ সময়তে মাটিৰ তলত খান্দোতে ওলাইছিলে বিষ্ণু মূৰ্তিভাগ। এই সত্ৰত আনি তেতিয়া প্ৰতিষ্ঠা কৰিছে। আৰু এইভাগ হৈছে আমাৰ ধৰ্মখুঁটি। যিভাগ গুৰুজনে ইয়াত খুঁটি পুতি থৈ গৈছিলে সেই খুঁটিভাগে হৈছে এই আমাৰ ধৰ্মখুঁটি। সত্ৰৰ মূল বৈশিষ্ট্য হৈছে আমাৰ ধৰ্মখুঁটিভাগেই, যিভাগে আমাৰ এই সত্ৰখনৰ পৌৰাণিকতাটো আজিলৈকে বৰ্তমান জীয়াই ৰাখিছে। আৰু এই সত্ৰখনত বহুত যাত্ৰী সমাগম হয়। আৰু যিখিনি গুৰুজনৰ নীতি নিয়ম গোটেইখিনি সত্ৰবাসীয়ে পালন কৰে। গতিকে আৰু আমাৰ যিজন প্ৰতিষ্ঠাতা শ্ৰী শ্ৰী ৰামাতা, তেখেতৰ তিৰুভাৱ তিথি পৰে দুৰ্গা দশমীৰ পাছৰ একাদশী তিথিত। সেইদিনাই আমাৰ ৰাইজে তাত 3 দিনীয়া বা 4 দিনীয়া কাৰ্যসূচীৰে ভাওনাৰ সৈতে তেওঁৰ যিটো তিৰুভাৱ তিথি সেই ভাগ উদযাপন কৰে। লগতে ধৰাচোন শংকৰদেৱৰ মাধৱদেৱৰ জন্মাষ্টমীৰ পাছতিকে আদি কৰি গোটেইখিনি শংকৰদেৱৰ যিখিনি কলা সংস্কৃতি সেইখিনি আমাৰ সত্ৰবাসী ৰাইজে সদায় কৰি যাবৰ কাৰণে চেষ্টা কৰি আহিছে। ৰাসো হয় ন? ৰাস হয়। এই আমাৰ সত্ৰৰ পূবফালে এইটো ৰাস মণ্ডপ আছে। আৰু ৰাস মণ্ডপৰ পাছতে আমাৰ দৌল মন্দিৰ, যিটো ফাকুৱা মন্দিৰ হয়, নিৰ্মাণ হৈ আছে বৰ্তমান। সেইটো আমাৰ দৌল মন্দিৰ। আৰু গোটেইখিনি এৰিয়া আমাৰ সত্ৰৰ অধীনৰ মাটি পৰে বাৰু। দৌল উৎসৱো আমাৰ ৰাইজে পালন কৰে। ৰাস উৎসৱ গোটেইখিনি যিখিনি গুৰুজনৰ প্ৰচলিত নিয়ম গোটেইখিনি ইয়াত পালন কৰা হয়। প্ৰসাদ দিব নেকি? হয়। তেনে কি কৰি আছা তাতে? Second time.
নামঘৰ গ'লোঁ, প্ৰসাদ খালোঁ, পূজা কৰিলোঁ, সেৱা কৰিলোঁ, তাৰপিছত ফুট লগালোঁ, ফুট জল খালোঁ আৰু কি কৰিলোঁ? এতিয়া এটা কাম আছে যে ফটো উঠিব লাগে, ফটোটো উঠা নাই খালি। এইফালে আছে এটা পুখুৰী, তুমি সাঁতুৰিব পাৰা ন? পাৰা? এইখন হৈছে সত্ৰৰ মেইন গেট। দেখাবৰ কাৰণে গৈছে। এইটো কি ফল হয় এইটো? হাঁহি দিয়া, তোমাৰ ফ্ৰেণ্ড হাঁহি দিয়া, হাঁহি দিয়া। কমেণ্টত জনাব, এইটো পিঁয়াজৰ নিচিনাও পায়, ৰচুনৰ নিচিনাও পায়, বগৰীৰ নিচিনাও পায়। খাইছোঁচোন। ত' গাইছ, চিৰাজুলি সত্ৰ চোৱা হ'ল, এতিয়া গৈ আছোঁ ঘৰ। কেনেকুৱা লাগিল চাই কিনে তোমাৰ? চ' ব'লা এতিয়া যাওঁ, ঘৰ যাওঁ, সত্ৰ চালোঁ, তে বাই বাই, টাটা। বাই বাই। আৰু যাওঁতে এটা দেখাই দিওঁ, এই ইয়াতে এটা ডাঙৰ এটা পুখুৰী আছে। এই পুখুৰীটো বহুত দ, ইয়াৰ পৰাই পাইছিলে ন মূৰ্তি চূৰ্তি? তাত যিমান মূৰ্তি আছে ইয়াৰ পৰা পাইছিলে। পিপল গছৰ ওচৰত দেখাইছিলোঁ যে